নমস্কাৰ বন্ধুসকল, বিন্দাছ নিউজলৈ আপোনাক পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আশা কৰিছোঁ সকলোৱে ভালে আছে। আৰু যেহেতু ইণ্টাৰভিউ চলি আছে, ছোৱালী আৰু ল'ৰাৰো চলি আছে, যিসকলে ইণ্টাৰভিউ হৈ গ'ল তেওঁলোকলৈ শুভেচ্ছা থাকিল, যাতে তেওঁলোকে এটা ৰিটেন এক্সামৰ কাৰণে তেওঁলোকে যাতে চিলেক্ট হয়। আৰু যিখিনি দিব তেওঁলোকৰো শুভেচ্ছা থাকিল, যাতে আপোনালোকে ইণ্টাৰভিউটো ভালকৈ দি ভাল নম্বৰ এটা আনি আপোনালোকে ৰিটেন এক্সামটো পাবলৈ সক্ষম হয়। ভিডিঅ'টো চোৱাৰ আগত যদি আপুনি মোৰ চেনেলত প্ৰথমবাৰলৈকে আহিছে তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব আৰু বেল আইকনটো প্ৰেছ কৰি অল কৰি দি দিব। বন্ধুসকল, আজি কথা পাতিম ৰানিং কিয় আমাৰ বেয়া হৈ যায় ইণ্টাৰভিউত গৈ, বা সময় কিয় বেছি লাগে তাৰ ওপৰত আজি কথা পাতিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। এতিয়া আপোনালোকৰ যেতিয়া প্ৰেক্টিছ কৰে, গাঁৱৰ ল'ৰা ছোৱালী ধুনীয়াকৈ প্ৰেক্টিছ কৰে, কিন্তু তাত গৈ আপোনালোকৰ খেলি মেলি হৈ যায় কি বেলেগ মানুহ লগ পাই আপোনাৰ অলপ হ'লেও ভয় অনুভৱ হৈ যায়। সেই ভয় অনুভৱটো যাতে আপুনি নানে, সেই যদি ভয় অনুভৱটো আহে নহয়, আপোনাৰ অলপ হ'লেও মানে এনাৰ্জি অলপ লছ হোৱাৰ চান্স আছে। তাৰ কাৰণে কৈছোঁ, সেই ভয়টো আপুনি আনিব নালাগে। আপুনি সেইকাৰণে প্ৰেক্টিছ কৰোঁতে ঘৰতে পূৰা 100% দি প্ৰেক্টিছ কৰিব লাগে। কিছুমানে এনে বেকাৰ ফিল্ডত গৈ 8 পাকৰ জেগাত 6 পাক 5 পাক মাৰি বহি দিয়ে, বা ইণ্টাৰভিউত মই দেখুৱাম ইয়াত নেদেখুৱাওঁ, সেনেকুৱা নহয়। আপুনি যেতিয়া প্ৰেক্টিছ কৰিব সেইটোৱে আপোনাৰ মূল, সেইখিনি আপুনি তেতিয়াহে আপুনি ফল পাব ইণ্টাৰভিউত গৈ। যদি আপুনি প্ৰেক্টিছতে যদি হেৰি কৰে, গাফিলতি কৰে, তেতিয়াহ'লে তাতো আপোনালোকৰ সেই অৱস্থা হৈ যায়। সেইকাৰণে প্ৰেক্টিছ কৰোঁতে ভালকৈ কৰিব লাগে। বন্ধুসকল, আৰু আপোনালোকে তাত গৈ হতাশ নহ'ব, বা পাৰিম নে নাই, বা কিমান মিনিট। আৰু কিছুমানৰ এতিয়া 8 পাকতো গণিব নালাগে, যিসকলৰ 16 পাক, কিছুমানে শিলগুটি লয়। এটা যদি মিষ্টেকতে যদি 1 পাকত যদি 2টা শিলগুটি পৰি যায়, তেতিয়াহ'লে কি হ'ব, আপুনি ভাবিছে যে মই 2 পাক মাৰিলোঁ, 15 পাক মৰাৰ পিছত আপুনি ভাবিব যে 16 পাক হৈ গ'ল, ৰৈ দিব। তাৰপিছত ফাইনেল ৰিজাল্টত আহিব যে আপুনি 15 পাকহে মাৰিছে। তাৰ কাৰণে মানে কি, আপোনালোকে যিমান পাৰে মনতে ভাবি মাৰিব লাগে। আৰু মনত ভাবি মাৰি থাকোঁতে সাৱধান। আপুনি ধুনীয়াকৈ দৌৰি আছে, যেতিয়া আপুনি আগৰজনক ফ'কাছ কৰিব, আপুনি যদি ভাবে সি বহুত দৌৰিছে তাক মই ধৰিম, তেতিয়া মানে মাইণ্ডৰ পৰা আপোনাৰ পাকটো ভুল হৈ যোৱাৰ চান্স থাকে। তাৰ কাৰণে মানে আপোনালোকে সেই কৰিব লাগে, বেলেগক ফ'কাছ কৰিব নালাগে। আপুনি কেনেকুৱাকৈ স্পীডটো দিব পাৰে, কেনেকুৱাকৈ স্পীড যাব পাৰিব, সেইটো চেষ্টা কৰিব লাগে। বেলেগক ফ'কাছ কৰাৰ লগে লগে আপোনাৰ পাকত খেলি মেলি হৈ যায়। সেইকাৰণে কৈছোঁ, আপোনালোকে হতাশ হ'ব নালাগে, ধুনীয়াকৈ ইণ্টাৰভিউটো দিয়ক। আৰু যিসকলে দি আহিলে যিমানে নম্বৰ নাপাওক কিয়, ধুনীয়াকৈ আপোনালোকে ৰিটেন এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰি থাকক। আৰু মই আশা কৰোঁ সকলোৱে যাতে নাম আহে, আৰু নাম আহক সকলোৰে। আৰু যিসকলে আকৌ দিব যাব, যিসকলে দিয়া নাই, সেইসকলৰো শুভেচ্ছা থাকিল। আপোনালোকে ভালকৈ ইণ্টাৰভিউটো দি ভাল নম্বৰ এটা আনি যাতে ৰিটেন এক্সামলৈ আপোনালোকে যাব পাৰে, সেইটো মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আপোনালোকে হতাশ হ'ব নালাগে, বা অমুকত ইমান মাৰি আছে। আৰু কিছুমান এনেকুৱা হয় যে মই 8 পাক, এতিয়া ঘৰত 5 পাক মাৰি কিছুমানক মানে যিসকলে 8 পাক মাৰে সেইসকলক মানে ডাউন দিয়ে যে ইয়াত দেখাই লাভ নাই, ইণ্টাৰভিউতে দেখাব লাগে। কিন্তু সেইটো নহয়, প্ৰেক্টিছটোৱে মেইন। প্ৰেক্টিছ যেতিয়া আপুনি ভালকৈ কৰিব, তেতিয়া আপোনালোকে য'ত আপোনালোকৰ যুদ্ধ বুলি কওঁ মই, ইণ্টাৰভিউটো জীৱন যুদ্ধত আপুনি যেতিয়া জয় হ'ব পাৰিব। প্ৰেক্টিছতে যদি আপুনি গাফিলতি কৰে, তেতিয়াহ'লে মানে আপোনাৰ তাতো গৈ সেই অৱস্থা হৈ যায়। তাৰ কাৰণে প্ৰেক্টিছটো মেইন। প্ৰেক্টিছত যদি ভালকৈ কৰে, যেনেকৈ নহওক, আপোনাৰ প্ৰেক্টিছটো ভালকৈ কৰিলে আপোনাৰ এটা দম থাকিব যে মই তাত ঘৰত যিহেতু মই ইমানত মাৰোঁ, তাতো মই মাৰিমেই। প্ৰেক্টিছত যদি আপুনি 8 পাক বা 16 পাকৰ জেগাত যদি 10 পাক মাৰি বহি দিয়ে, তাত গৈ মানে তোমাৰ এটা হ'লেও দুৰ্বল অনুভৱ হ'ব, বা আজি মই 16 পাক মাৰিব পাৰিম নে নাই। কিন্তু সেইটো ভাবিব নালাগে, যেনেকৈ নহওক, যোনে যেনেকৈ মাৰি আছে প্ৰেক্টিছ সেনেকুৱাকৈ মাৰক। কিন্তু যিসকলে পুৰা কমপ্লিট প্ৰেক্টিছ কৰিছে, সেইসকলৰ কাৰণে কৈছোঁ নিশ্চিন্ত মানে পাছ কৰিব। কাৰণ কিয়, মনত কোনো ধৰণৰ ডাউট নাথাকে যে পাছ কৰিম নে ফেইল কৰিম। সেইকাৰণে কৈছোঁ বন্ধুসকল, যিসকলে দিব যাব তেওঁলোকে যাতে ভালকৈ এটা নম্বৰ আনি ৰিটেন এক্সাম পাবলৈ সক্ষম হয়। আৰু বন্ধুসকল, ভিডিঅ'টো যদি ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইমান কৰিছোঁ। জয় অসম।